Hi guys, এতিয়া মই সকলোখিনি কৰি লৈ ৰেডি হৈ গলো। আজি তাতখনৰ হেখনি সময় ইফালে সকলোখিনি কৰি চিন টিম দি ৰেডি। এতিয়া অকল কাটিব লাগে। ইফালে ফুলৰ ফুটা আছিল, ইফালে ডিজাইন কৰোঁ এনেকৈ বনাইছিলোঁ। এইটো ষ্টল বনাইছিলোঁ। এতিয়া কাটি লওঁ। কাটাৰ পাছৰখিনি আপোনালোকৰ ওচৰত দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া মই ৰাছখন এনেকৈ টানি ল'ম। টানি লোৱাৰ পাছত এইফালৰ পৰা মই বিলেটেদি কাটি যাম। এনেকৈ দবাই দিম। এতিয়া কাটনি শেষ হৈ গ'ল। এতিয়া মই কাপোৰ উলিয়াম। একেবাৰে কাটা হ'লে কাটি দিছোঁ। এখন উলিয়াই দিছোঁ, কাটি দিছোঁ। কাটি শেষ হৈ গ'ল। এইখিনি পাছত দেখাই থাকিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।